পাৰ্মিয়ান এক্সটিংশ্যনৰ ৩ কোটি বছৰ পাছত পৃথিৱীৰ পৰিস্থিতি আকৌ উজ্জীৱিত হৈ উঠিল। সেই সময়ত আমাৰ পূৰ্বপুৰুষ এটা মেকুৰীৰ নিচিনা প্ৰাণী, নোমেৰে আৱৰা, যাক একটিনিয়া বুলি জনা যায়। পৰিৱেশ ভাল হৈ উঠাৰ পাছত তাই গাঁতৰ পৰা ওলাই আহি জংঘলৰ বাহিৰত খাদ্য বিচাৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ফুৰা-চকা কৰি থাকোঁতে তাই হঠাৎ দেখা পালে এটা ডাঙৰ ভয়ংকৰ প্ৰাণী, অৰ্থাৎ আমি অকলশৰীয়া নহয়। এতিয়া পৃথিৱীত বিশাল প্ৰাণী ডাইনাছৰৰ ৰাজত্ব। ইহঁত এটা সৰু সৰীসৃপৰ পৰা বিকশিত হৈছে। ইহঁতৰ পূৰ্বপুৰুষ আমাতকৈ বেছি সোনকালে বিকশিত হ'ল। যদি আপোনালোকে ডাইনাছৰৰ বিষয়ে বিস্তাৰভাৱে জানিব বিচাৰে তেনেহ'লে কমেণ্টত জনাব। সুকীয়া ভিডিঅ'ৰ মাধ্যমেৰে আমি ইয়াৰ বিষয়ে আপোনাক অৱগত কৰিম। খাদ্যৰ বাবে এই ডাইনাছৰবোৰে আমাৰ লগত ধৰাধৰি খেলাত লাগি গ'ল। সিহঁত আমাতকৈ বেছি বেগী, শক্তিশালী আৰু ভুকীয়া। সিহঁতৰ লগত ফেৰ মাৰিবলৈ আমাৰ ক্ষমতা নাই। এতিয়া আমাৰ শেষ ভৰসা নেচাৰেল ছিলেকশ্যন, মানে প্ৰকৃতিৰ নিৰ্বাচন, যাৰ বাবে বহু লাখ বছৰ পাছত পৰিৱৰ্তনৰ দ্বাৰা আমি সৰু হৈ আহিলোঁ আৰু হৈ পৰিলোঁ নিশাচৰ। সেইবাবে এতিয়া তাইক ধৰিবলৈ টান, তথাপি তাই এতিয়া ভয়াতুৰ। কিন্তু একেবাৰে ক্ষুদ্ৰ হোৱাৰ বাবে বৃহৎ জন্তুবিলাকৰ সহজে চকুত নপৰে। যি কি নহওক, এই অৱস্থাটো আমাৰ বিকাশৰ যাত্ৰা সম্পূৰ্ণৰূপে ৰখি যোৱা নাই। আমাৰ বিভিন্ন অংগৰ বিকাশ অটুট আছে। বাহিৰৰ পৰিৱেশৰ উষ্ণতাৰ পৰা বাচিবলৈ নোমৰ গুৰিত থকা মাচুলবোৰে নোমবোৰ থিয় কৰি দিয়ে, যাতে নোমৰ ছিদ্ৰবোৰ বন্ধ হৈ যায় আৰু তাৰ মাজেৰে বতাহ পাৰ হ'ব নোৱাৰে। সেইকাৰণে আজিও যেতিয়া ঠাণ্ডা লাগে আমাৰ নোমবোৰ শিয়ৰি উঠে আৰু গৰমত নোমৰ ছিদ্ৰৰে ঘাম ওলাই আহে, যাতে বতাহ লাগিলে আমাৰ ঠাণ্ডা অনুভৱ হয়। আমাৰ ভাৱনাবোৰ গহীন হৈ আহিবলৈ ধৰিলে, যাৰ ফলস্বৰূপে এতিয়া আমি ডাইনাছৰৰ আগমন গোন্ধৰ দ্বাৰাই গম পাওঁ আৰু সিহঁতে দেখাৰ আগতে আমি লুকাই বাচিব পাৰোঁ। অৰ্থাৎ বাহিৰৰ পৰিৱেশৰ এই ভাৱনা চেতনাবোৰে মগজুত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ ফলত মগজুৰ ভিতৰ ফালে বিকশিত হৈ আহিল এটা নতুন গাঁথনি, নিউৰ'কৰ্টেক্স, দ্য হোম অফ কমপ্লেক্স থট, মানে জটিল ভাৱনাৰ পৰিচালক, যিয়ে আমাক পৰিস্থিতি বিশ্লেষণ কৰি তাৰ প্ৰতিক্ৰিয়া দিবলৈ অনুমতি দিয়ে। আৰু এদিন ইয়ে দিব আমাক কল্পনা কৰাৰ ক্ষমতা, সৃষ্টি কৰাৰ ভাৱনা আৰু যোগাযোগ কৰাৰ উপায়। মানে এতিয়া আমি পৰিস্থিতিৰ বুজ লৈ ডাইনাছৰৰ কণী চুৰি কৰি খাব পাৰোঁ। ডাইনাছৰৰ সময়ক মেইনলি 3টা ভাগত ভাগ কৰা হয়। এটা হ'ল ট্ৰাইচিক পিৰিয়ড, মাজৰ সময়ক কোৱা হয় জুৰাছিক পিৰিয়ড আৰু শেষৰ কালক কোৱা হয় ক্ৰেটাচৰাছ পিৰিয়ড। ডাইনাছৰৰ কালতে পৃথিৱীত কঠিন কাঠৰ গছ বিকাশ হৈছিল আৰু দিনবোৰ প্ৰায় 23 ঘণ্টীয়া হৈ পৰিছিল। ট্ৰাইচিক পিৰিয়ড অৰ্থাৎ ডাইনাছৰৰ সময়ৰ প্ৰথম ভাগত পৃথিৱীৰ সকলো ভূমি এক ঠাইত আছিল, মানে গোটেই মাটি একলগ হৈ আছিল, যাক পেনজিয়া বুলি জনা যায়। কিন্তু সময় যোৱাৰ লগে লগে এই ভূমিবোৰ লাহে লাহে ভাগ হ'বলৈ আৰম্ভ কৰে। আফ্ৰিকা দক্ষিণ আমেৰিকাৰ পৰা ফালি পশ্চিম দিশে আগবাঢ়ি আহিল আৰু আটলাণ্টিক মহাসাগৰ মাজত সোমাই পৰিল। পৃথিৱীৰ তলৰ ফালে থকা অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা পৃথক হ'বলৈ আৰম্ভ কৰিল। ছয় কোটি 60 লাখ বছৰ আগত আমি আছিলোঁ এন্দুৰৰ নিচিনা। যেনেদৰে এন্দুৰবিলাকে ৰাতি মানুহ বিচনাত পৰিলে খোৱা বস্তু বিচাৰি ওলাই আহে,
ঠিক তেনেকুৱা অৱস্থা সেই সময়ত আমাৰো আছিল। তথাপি বাচি আছিলোঁ আমাৰ প্ৰখৰ চেতনা আৰু চতুৰ বুদ্ধিৰ বাবে। যদি কিবা কাৰণে এই বুদ্ধি বিফল হ'লহেঁতেন তেনেহ'লে আজি আমাৰ কোনো অস্তিত্ব নাথাকিলহেঁতেন। কিন্তু ডাইনাছৰে আমাৰ দেহৰ বিকাশৰ ফালৰ পৰা বহুত সহায় কৰিলে। সিহঁতৰ অবিহনে মেৰুদণ্ডী প্ৰাণীয়ে এতিয়াও কণী পাৰিলেহেঁতেন। অৰ্থাৎ ডাইনাছৰৰ উৎপাতৰ পৰা নিজৰ বংশ বচাবলৈ দেহৰ নতুন বিকাশ হৈ পৰিল, যে কণীৰ পৰিৱৰ্তে তাই পোৱালি দিবলৈ আৰম্ভ কৰিলে। জীৱন যাত্ৰাৰ এইটো এক উৎকৃষ্ট পৰিৱৰ্তন, যাৰ বাবে আমি স্তন্যপায়ী প্ৰাণীলৈ বিৱৰ্তিত হৈ পৰিলোঁ। সেইবাবে ডাইনাছৰকো এটা ধন্যবাদ দিব লাগিব, যাৰ বাবে আমাৰ ব্ৰেইন ইমান প্ৰখৰ আৰু চেতনা ইমান শক্তিশালী। কিন্তু তথাপি আমি আধিপত্যৰ যুদ্ধখনত সম্পূৰ্ণৰূপে হাৰি গৈছিলোঁ। চাৰিওফালে কেৱল ডাইনাছৰ আৰু ডাইনাছৰ। প্ৰায় 16 কোটি বছৰ পৃথিৱীত এই বিশাল জন্তুৰ প্ৰজাতিটোৱে ৰাজত্ব কৰিছিল। কিন্তু তেতিয়াই